হেল্ল' গাইজ, মই সুস্মিতা আৰু আজি মোৰ এই মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া আমি গৈ আছোঁ যোৰহাটলৈ বুলি। এয়া বতৰো দেখিছেনে। আৰু এতিয়া প্ৰায় 3টামান বাজিছে আৰু আমি যোৰহাটলৈ এটা বিশেষ কাৰণত আহিবলগীয়া হ'ল হঠাতে। আৰু এতিয়া গৈ আছোঁ। বৰষুণজাক এৰিছিলেহে, আকৌ এতিয়া আহিব হ'লেই। মানে তেনেকেই আৰু দিনটো বৰষুণ এৰে আৰু দিয়ে। এতিয়া আহি আছোঁ। এয়া দেখিছেনে, যোৰহাটত এয়া বতৰটো সেয়াই আৰু বৰষুণ আহোঁ অৱস্থা। ইফালে আমি যিটো কামৰ কাৰণে আহিছিলোঁ, কামটো আমাৰ অলৰেডি হৈ গ'ল। আৰু এতিয়া আমি যোৰহাট টাউনতে আছোঁ। আৰু এতিয়া আমি স্মাৰ্ট বজাৰলৈ যাম। স্মাৰ্ট বজাৰত সৰু সুৰা কেইটামান বজাৰ কৰিবলগীয়া আছে, তেনেকৈ কৰি লওঁ। আৰু এইফালে দেখিছেনে আমাৰ টিকলি হাঁহি দেখিছে অকণো। আৰু তাই কি ক'ম আৰু, আমনি বোলা বস্তুটোতো নায়েই। আৰু গাড়ীত উঠিলেই অকল শুই যায়। আৰু আজি কিন্তু তেনেকুৱা নহয়। আজি এয়া পূৰা মানে কি হাঁহি খিলখিলাই আহিছে গাড়ীৰ ভিতৰতে। আৰু ইয়াত দেখিছেনে, যোৰহাটৰ মাছ মজিয়াতে আছোঁ এতিয়া। আৰু সকলোখিনি কাম হৈ যোৱাৰ পাছত এতিয়া বৰুৱা চাৰিআলি আছোঁ। আৰু এতিয়া গৈ আমি মাইনা ফাষ্টফুডত গৈ খামগৈ। খাই মেলি ঘৰলৈ আৰু নাহোম। তেনেহ'লে ব'লকচোন। আৰু এয়া দেখিছেনে, মাইনা ফাষ্টফুডত আহি আমি এতিয়া খাবলৈ বহিছোঁ। আৰু ভাইটি, মই, দাদা। আৰু ইয়াতো সকলোৱে জানেই মাইনা ফাষ্টফুডৰ যিটো ফ্ৰাইড ৰাইচটো, আৰু লগততো এয়া দিয়েই, সকলোৱে জানে। আৰু এয়া আমাৰ টিকলিক এতিয়া কি ক'ম আৰু, তাইতো খাব নোৱাৰে যিহেতু। সেয়া দেখিছে নহয়, তাইক জোকাই মেলি আৰু আহিছোঁ আৰু গাড়ীতে। তাইও ইমান মৰম লাগিছে নহয় জানো। আৰু এতিয়া তেনেকেই আজি দিনটো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। আৰু ইয়াত দেখিছেনে, ঘৰলৈ আহি আছোঁ এতিয়া। আৰু এতিয়া আহি ঘৰ পামহি। প্ৰায় গধূলিও হ'ব হৈছে। আৰু বতৰটো যিহেতু মানে বৰষুণ দি আছে প্ৰায়, সেইকাৰণে বতৰটো বহুত বেয়া। আৰু ৰাস্তা পদূলিবোৰ যোৰহাটলৈ যিখন আমি পাই আহিছোঁ ছায়েন্স কলেজৰ ফ্ৰণ্টতো বহুত ৰাস্তা পদূলি বেয়া। মানে গাড়ী লৈ আহিলে প্ৰব্লেমেই হয়। এতিয়া লাহে লাহে তেতিয়াহ'লে ঘৰলৈ গৈ থাকোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।